নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ ওচৰত পুনৰ উপস্থিত এটা নতুন ভিডিঅ' লৈ কিনে। বন্ধুসকল, মই আজি কথা পাতিম এই হোৱাটছএপটোৰ ওপৰত। তো এই হোৱাটছএপটো আপোনালোকে নিশ্চয় ব্যৱহাৰ কৰি আছে, আপোনালোক বুলি নহয় ময়ো কৰি আছোঁ। কিন্তু আমি হোৱাটছএপত যিবিলাক গান, ফটো বা যিবিলাক ডেটা বা পাৰ্চনেল বস্তু বেলেগৰ লগত যে শ্বেয়াৰ কৰোঁ, সেইবিলাক ক'ৰবাত লিক হৈ আছে নেকি বা ক'ৰবাত চোৰ হৈ আছে নেকি? তো মই এইটো ক'ব নাযাওঁ যে বস্তুটো আমি চোৰ হৈ থকা বুলি কেনেকৈ গম পাম, কিন্তু আপোনালোকৰ পৰা যদি চোৰ হোৱাও নাই, চোৰ হ'ব পাৰে যদিহে আপোনালোকে কেইটামান মিষ্টেক জানি বুজিও কৰি দিয়ে। মানে জানি বুজি বুলিয়ে কৈছোঁ, কাৰণ জানি বুজিয়ে কৰা যায়। তো সেইকেইটা মিষ্টেক কি কি যিবিলাক আমি জানি বুজি কৰিছোঁ আগতে, তো সেই মিষ্টেককেইটাই মই ক'ম। তো পিছে বলক আপোনালোক বৰিং নকৰোঁ, আজিৰ ভিডিঅ'টো পলম নকৰি কিনে আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে এনেকুৱা মেছেজ হোৱাটছএপত নিশ্চয় পাইছে যে ৰিলায়েন্স জিঅ'ই 28 GB ডাটা ফ্ৰী দি আছে, তাৰপিছত এই 4টা কুৱেশ্যনৰ এনচাৰ দিয়ক, পে'টিএমত 1000 টকা পাব, আৰু এই লিংকটোত ক্লিক কৰক আৰু আপোনাৰ ৰিৱাৰ্ডটো উইথড্ৰ কৰক। তো ইংলিছত থাকে বাৰু, মই অসমীয়াত ক'লোঁ। কিন্তু কি হয়, এনেকৈ ক'ৰবাত হয় জানো? এই আপোনালোকে যিটো লিংকত ক্লিক কৰিলে, সেই লিংকটোত এটা পাৰ্টিকুলাৰ অ'নাৰ থাকে, আৰু সেই লিংকটোত যিমান বাৰে ক্লিক হ'ব, সেই ক্লিকৰ পইচা সেই পাৰ্টিকুলাৰ অ'নাৰজনে পাব। তো কি হয়, আমি যেতিয়া লিংকটোত ক্লিক কৰি কিনে তাৰপিছত কি হয়, চব 4টা কুৱেশ্যনৰ এনচাৰ দিলোঁ, 1000 টকা পামেই আৰু পোৱা অৱস্থাত কি হৈ যায়, এইখিনি বস্তু 15টা গ্ৰুপত শ্বেয়াৰ কৰক বা 10টা গ্ৰুপত শ্বেয়াৰ কৰক। আমি কি ভাবোঁ, ইমানখিনি কৰিছোঁ যিহেতু গ্ৰুপত শ্বেয়াৰ কৰি দিওঁ, কিনো যায়, নৰ্মেল কথা। তো তাৰপিছত কি হয়, আমি যেতিয়া গ্ৰুপত শ্বেয়াৰ কৰি দিওঁ বা লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে যিটো হোৱাটছএপ নম্বৰৰ একাউণ্ট আছিল, তাত যদি কিবা পাৰ্চনেল বস্তু বা যিবিলাক ডেটা আছিল, সকলোবোৰ ডেটা সেই পাৰ্টিকুলাৰ ৱেবছাইটৰ জনৰ তাতে ছেভ থাকি গ'ল। আৰু তাত যদি কিবা আমাৰ নিজা বস্তু কিবা যদি একেবাৰে প্ৰয়োজনীয় বস্তু আছিল, সেইটো মিছ ইউজ হ'ব। তো আপোনালোকে এইবিলাক লিংকত কেতিয়া ক্লিক নকৰিব বা কেতিয়াও শ্বেয়াৰো নকৰিব, কাৰণ এইবিলাক অতি ফেক হয়, আৰু কাৰণ এইবিলাক পইচাৰ কাৰণে এইবিলাক লিংক বনাই কিনে এইবিলাক শ্বেয়াৰ কৰে। মানে ছিষ্টেমটো এনেকুৱা, শ্বেয়াৰ নকৰিলে নহ'ব। মানে আপুনিও শ্বেয়াৰ কৰিব লাগিব, তেতিয়াহে পইচা হ'ব, তেওঁ শ্বেয়াৰ কৰিলে পইচা হ'ব। তো এইবিলাক নকৰিব, নিজে বাচি থাকক। আপোনালোকে হাতত যিটো স্মাৰ্টফোন ব্যৱহাৰ কৰি আছে, সেই স্মাৰ্টফোনটোৰ ওপৰৰ স্ক্ৰীণত কেতিয়াবা এনেকুৱা লিংক নিশ্চয় দেখিছে যে আপুনি 50 লাখ জিকি গ'ল, 1 কৰোৰ জিকি গ'ল। কিন্তু আমি দেখা ল'লে কি কৰোঁ, 1 কৰোৰৰ লিংকটো ডাইৰেক্ট ক্লিক কৰোঁ, 50 লাখতো নকৰোঁ, ডাইৰেক্ট 1 কৰোৰ। 1 কৰোৰ পৰা মানুহ বনি গ'ল ভাই, ডাইৰেক্ট ক্লিক কৰোঁ। তো ক্লিক কৰাৰ লগে লগে কি হয়, চাইন উইথ গুগলৰ ফেচবুক আহে কেতিয়াবা। তো আমি গুগলত ক্লিক নকৰোঁ, কাৰণ ইমেইল আৰু পাছৱৰ্ড সকলোৰে মনত নাথাকে। তো লগে লগে কি কৰোঁ, ফেচবুকটো বেছি চলাওঁ, তো ফেচবুকৰ গোটেইখিনি বস্তু মনত আছে, তো ফেচবুকত ক্লিক কৰি দিলোঁ। তো ফেচবুকত ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ল, এখন ফেচবুকৰ হোম পেজ খোলা যায়, য'ত আমাৰ আইডি আৰু পাছৱৰ্ডটো লগ ইন কৰিব দিয়ে। তো লগ ইন কৰি দিয়াৰ লগে লগে গোটেই ফেচবুকটো খোলা গ'ল। তো ফেচবুকটো খোলা যোৱাৰ পিছত আমি তাত নেক্সট পিছত আৰু একো বিচাৰি নাপাওঁ। তো কি হয়, যিটো লিংকত ক্লিক কৰি যিখন আমি ফেচবুকৰ হোম পেজ পালোঁ, সেইখন একচুৱেলি ফেক হোম পেজ হয়। সেই ৱেবছাইট লিংকটোৰে মানে লিংকৰ অ'নাৰৰ সেইটো মানে হোম পেজ বনাইছে, সেইটো ফেক হোম পেজ। দেখাত ফেচবুকৰ দৰেয়ে, কিন্তু খুলি দিয়াৰ লগে লগে কি হয়, ফেচবুকটো বাকী লগ ইন কৰি ফেচবুকত আহিল, আৰু কেতিয়াবা লগে লগে এৰৰ বুলি আহি যায়। তো এৰৰ বুলি হ'লে আমি কি ভাবোঁ, নিশ্চয় নেটৱৰ্কৰ প্ৰব্লেম। আৰু যেতিয়াই আমি এই ফেচবুকৰ মানে লিংকটো আইডি আৰু পাছৱৰ্ডটো মাৰি তাতে মানে মাৰি কিনে ফেচবুকটো অ'পেন কৰিলোঁ, আমাৰ ফেচবুকটো কমপ্লিটলি হেক। আৰু তেওঁ যি ইচ্ছা সেই কৰিব পাৰে, আৰু তেওঁ ইচ্ছা কৰিলে পাছৱৰ্ড চেঞ্জ কৰি দিব পাৰে, তাৰপিছত আপুনি পাছৱৰ্ড পাতা নাপাব কি হ'ল। তো সেই মানে এইবিলাক লিংকত কেতিয়াও ক্লিক নকৰিব বা শ্বেয়াৰো নকৰিব, নিজে বাচি থাকক, আনকো বচাওক। বন্ধুসকল, বহুতে কি কৰে, হোৱাটছএপৰ এক্সট্ৰা ফিচাৰ্ছ পাবৰ কাৰণে হোৱাটছএপ জিবিটো ইনষ্টল কৰি লয়। তো হোৱাটছএপ জিবিটো অৰিজিনেল হোৱাটছএপৰ দৰে নহয়। আপোনালোকে যদি অৰিজিনেল হোৱাটছএপত লক্ষ্য কৰে, কোনোবা এজন মানুহক মেছেজ কৰাৰ লগে লগে ওপৰত আহি যায়, মেছেজ টু দিছ চেট এণ্ড কল, মেছেজ টু দিছ চেট এণ্ড কলছ আৰ এণ্ড টু এণ্ড এনক্ৰিপশ্যন, টেপ ফৰ মোৰ ইনফো। তো তাৰমানে কি, এইটো কণ্টেক্টৰ লগত যিবিলাক মেছেজ কৰিব বা যিবিলাক ফোন কৰিব, যি ডেটা পঠাব, সেইবিলাক সম্পূৰ্ণ ছিকিউৰ্ড আছে, আৰু থাৰ্ড পাৰ্টিছে মানে তৃতীয়জন ব্যক্তিয়ে এইটো বস্তু কোনো পঢ়িব নোৱাৰে, বা আনকি হোৱাটছএপৰ মেনেজমেণ্টটো এইটো বস্তু কৰিব নোৱাৰে। কিন্তু হোৱাটছএপ জিবিত কি হয়, যিবিলাক মেছেজ ফটো যি পঠাওঁ, সেইবিলাক হয়তো হেৰি হৈ যাব পাৰে, মানে হেক হৈ যাব পাৰে, আপোনাৰ ডেটা সকলো চুৰ হ'ব পাৰে। কিন্তু অৰিজিনেল হোৱাটছএপটোত এইটো চুৰ নহয়। তো হোৱাটছএপ জিবি কেতিয়াও ইউজ নকৰিব, অৰিজিনেল হোৱাটছএপটোৱে ইউজ কৰক, কাৰণ নিজে বাচি থাকিব লাগিব, নহ'লে জেলত যাব লাগিব ভাই। বন্ধুসকল, আমাৰ মোবাইলত কেতিয়াবা মেছেজ আহি যায় যে আপোনাৰ হোৱাটছএপটো বিকল হৈ পৰিছে, তো আপডেট দিব লাগে, আপডেট দিবৰ কাৰণে এইটো লিংকত ক্লিক কৰক।
তো যেতিয়াই আমি সেই লিংকটোত ক্লিক কৰি দিম তো কি দেখা পাম আমি হোৱাটছএপটো আপডেট দিয়াৰ কাৰণে তাত এখন পেজ দেখা পাম আৰু যেতিয়াই সেই আপডেট বুলি আমি ক্লিক কৰি দিম আপডেট হোৱাৰ লগে লগে আমাৰ সকলোবোৰ ডেটা ষ্ট'ৰ হৈ গ'ল তো বন্ধুসকল মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে কেতিয়াও হোৱাটছএপটো কোনো লিংকৰ পৰা আপডেট নিদিব ডাইৰেক্ট আপুনি যদি এণ্ড্ৰইড ইউজাৰ তো ডাইৰেক্ট প্লে ষ্ট'ৰত যাওক প্লে ষ্ট'ৰৰ পৰা হোৱাটছএপ বা যিকোনো এপ আপডেট দিয়ক তেতিয়া আপোনালোক সুৰক্ষিত থাকিব বন্ধুসকল একেবাৰে শেষৰটো হ'ল হোৱাটছএপ ভিডিঅ' কলিং চ' বন্ধুসকল আজিকালি আমি সকলোৱে জানো যে এটা মোবাইলৰ স্ক্ৰীন এখন সহজতে ৰেকৰ্ড কৰিব পাৰি চ' যেতিয়াই আপুনি হোৱাটছএপ ভিডিঅ' কলিং কৰে ঘৰলৈ কৰক বাৰু ঘৰত আপোনাক কোনো বিপদত নেপেলায় ঘৰৰ মানুহ সকলোৱে বিশ্বাস থাকেই যে কোনো বিপদত নেপেলায় কিন্তু আপুনি বেলেগক বা কাৰোবাৰ বন্ধুক ভিডিঅ' কলিং কৰিছে কৰাৰ পিছত কি হ'ব আপোনাৰ সেই তেওঁ হয়তো স্ক্ৰীনখন যদি ৰেকৰ্ড কৰি থৈ দিয়ে আপোনাৰ এটা নিশ্চয় ভিডিঅ' ওলাই যাব আৰু সেই ভিডিঅ'টো আজি নহয় কালিলৈ ভাইৰেল হ'ব পাৰে চ' তেতিয়া আপোনাৰ লাজ সন্মান গোটাই যাব সেইকাৰণে কেতিয়াও হোৱাটছএপ ভিডিঅ' কলিঙত নিজৰ পাৰ্চনেল বস্তু বা কেতিয়াও মুখেৰে যি টি কথা নক'ব অকল লগাহে নিয়ে ক'ব আৰু পাৰিলে কৰিব নালাগে এইবিলাক বস্তু ফোন আছে যি আছে কৰিব ঘৰৰ মানুহ কৰক বা নকৰিলে যিটো মানে জানে আৰু আপুনি য'ত বিশ্বাস আছে আপুনি বুজি পাইছে মই নকওঁ চ' ভিডিঅ' কলিং কেতিয়াও জাকে তাকে যি টি কথা নক'ব ভিডিঅ'টো আপোনাৰ ৰেকৰ্ড কৰি কিনে আপোনাৰ ভিডিঅ' বনি যাব পাৰে চ' বাচি থাকক